Hello everyone, welcome back to my channel. আমি আছো শিৱসাগৰত আৰু আজি ভিডিঅ'টোত আপোনালোকে দেখিব আমি লক্ষী পূজা ঘৰত কেনেকৈ মানিছো। এয়া ৰুদি নামি আহিছে, হি লক্ষী পূজা বুলি বিৰাট এক্সাইটেড। আৰু আজি ভিডিঅ'টোত মই আপোনালোকক দেখুৱাম মায়ে আজি বিৰাট ধুনীয়া এটা লক্ষী পূজা বুলি মগু দালিৰ এটা স্পেশাল মিঠাই বা সুইট ডিশ বুলিও ক'ব পাৰে। কেনেকৈ বনায় ৰেচিপিটো জানিবলৈ আপোনালোকে ভিডিঅ'টো শেষৰলৈকে চাই থাকিব। গোটেই ঘৰখন আমি চাৰিওফালে আজি পোহৰ কৰি ৰাখিছোঁ। এইফালে আমাৰ মায়ে বহুত ফুল কৰে, গোটেই ফুলেৰে ভৰি আছে। চাৰিওফালে ফুলৰ টাব ফুল ফুলি আছে। আৰু এইফালে আমাৰ ভাড়াঘৰ বৰমাই চাকি দিছে। আৰু এয়া হ'ল আমাৰ গোসাঁই ঘৰ। এতিয়া ৰেচিপিটো মই কৈ দিছোঁ আপোনালোকক। মগু দালিখিনি অকণমান সময় তিয়াই থ'ব লাগিব। সেই প্ৰচেছটো মই দেখুওৱা নাই। তিয়াই থৈ যেতিয়া কোমলি যাব তেতিয়া গ্ৰাইণ্ডাৰত মাৰি পিচি ল'ব। গেছত ননষ্টিক পেন এখন বহাই ল'ব। তাতে লাগিব 2 টেবুলস্পুন ঘি। যিকোনো ঘিউ আপোনালোকে ইউজ কৰিব পাৰে। ইয়াত মায়ে মনোৰামা ঘিউটো ইউজ কৰিছে। ঘিউখিনি অকণমান গৰম হ'ব দিব। গৰম হোৱাৰ পিছত আমি এই ড্ৰাই ফ্ৰুটছখিনি লৈছোঁ, আলমণ্ড, কাজু আৰু কিচমিচ। পিছা মগু দালিখিনিত তাত 2 চামুচ বেচন মিলাব লাগিব। বেচনখিনি ভালকৈ মিক্স কৰি ল'ব। এইফালে ঘিউ গৰম হৈ গ'ল। তাত গোটেই ড্ৰাই ফ্ৰুটছখিনি ফাৰ্ষ্টত ফ্ৰাই কৰি ল'ব লাগিব, অকণমান গোল্ডেন ব্ৰাউন হোৱালৈকে। ফ্ৰাই কৰি ল'লে তাৰ গোন্ধটো বেছি ধুনীয়া ওলাব আৰু কালাৰটো ভাল আহিব। ড্ৰাই ফ্ৰুটছখিনি অলম'ষ্ট ভজা হৈ গ'ল। কালাৰটো দেখিছে অকণমান হ'লেও চেঞ্জ হৈছে। তাৰপিছতে তাতে সেই ঘিউখিনিতে যোনটো আমি মগু দালি পেষ্ট ৰেডি কৰিছিলোঁ, সেইখিনি আমি তাৰ কেঁচা গোন্ধটো যোৱালৈকে ভাজি ল'ব লাগিব। পেষ্টটো কনষ্টেণ্ট লৰাই থাকিব। আৰু এইফালে আমি চেনি পিচি ল'লোঁ। গোটা চেনি দিব নালাগে, কাৰণ গোটা চেনি দিলে তাৰ দানাটো হয়তো অকণমান থাকি যাব পাৰে। সেইকাৰণে পিচি লোৱা চেনিখিনি আমি ইয়াত ইউজ কৰিম। দেখিছে ইয়াৰ অলম'ষ্ট তাৰ গোন্ধটো গুচি গ'ল আৰু এতিয়া ইয়াৰ ধুনীয়াকৈ কালাৰটো অকণমান চেঞ্জ হৈছে। কনষ্টেণ্ট লৰাই থাকিব, নহ'লে হয়তো তলত লাগি ধৰিব পাৰে। তাৰপিছত এটা বাতিত আমি ল'ম কেশৰ কেইটামান আৰু সেইকেইটা আমি গাখীৰত তিয়াই ল'ম। এই পেষ্টটোৰ পৰা যেতিয়া ধুনীয়া গোন্ধ এটা ওলাব, তেতিয়া আপোনালোকে গম পাব যে এইটো ৰেডি হৈ গ'ল। লাষ্টত 2 চামুচ বা 3 চামুচ ঘিউ মিক্স কৰি দিব আৰু ভালদৰে লৰাই দিব। এইটো চাওক ভালকৈ বান্ধ খাই গ'ল, কালাৰটো চেঞ্জ হ'ল আৰু ইয়াৰ পৰা খুব ধুনীয়া এটা এৰমা এটা ওলাইছে ঘিউৰ। গোটেইখিনি বৰ ধুনীয়াকৈ বান্ধ খাই গ'ল, এয়া দেখিব পাৰিছে আপোনালোকে। এতিয়া আমি পিচি থোৱা চেনিখিনি একাপ গাখীৰত মিক্স কৰি ল'ব লাগিব। নিজৰ যিমান আপোনালোকে মিঠা ভাল পায় সেইমতে আপোনালোকে চেনিটো ইউজ কৰিব পাৰে। আৰু শেষত এই গাখীৰখিনি পেষ্টটো দি পেলাই ভালদৰে লৰাই দিব। তাত কেশৰখিনিও মিক্স কৰি দিলোঁ মই। ভালদৰে মিক্স কৰিব লাগিব আৰু থাল এখন ল'ব শেষত। এয়া চাওক ৰেডি হৈ গ'ল।
থাল এখন ল'ব, লৈ পেলাই তাত অকণমান ঘি গ্ৰীজ কৰি পেলাই ভালকৈ এনেকৈ সমান কৰি তাত ড্ৰাই ফ্ৰুটছখিনি আপোনালোকে স্প্ৰেড কৰি দিব। নিজে যেনেকৈ ভাল পায় আপোনালোকে সেইমতে তাৰ শ্বেপটো দিব পাৰে। ইয়াত আমি স্কুৱেৰ শ্বেপত দিছোঁ। ভাল লাগিলে যদি ৰেচিপিটো বনাই চাব, খাবলৈ বিৰাটেই টেষ্টি। আৰু ভিডিঅ'টো যদি আপোনালোকে চাই ভাল পাইছে, শেষত লাইক, শ্বেয়াৰ এণ্ড কমেণ্ট কৰিবলৈ নাপাহৰিব।